নমস্কাৰ মই দিননাথে আহা বিদেশ কৰো নামৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক লোহিত সাগৰৰ কিছুমান দৃশ্য দেখুৱাম আৰু লোহিত সাগৰৰ বিষয়ে কিছুমান তথ্য আগবঢ়াম আশা কৰো আপোনালোকে ভিডিঅটো শেষলৈকে চাই আৰু লোহিত সাগৰৰ কিছুমান জ্ঞান লাভ কৰে ইয়াকে কৈ মই আজি লোহিত সাগৰৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছো এই লোহিত সাগৰ যাৰ ইংৰাজী নাম আছে ৰেড সি ইয়াৰ পূব ফালে সৌদি আৰব আৰু ইয়েমেন দেশ দুখন আছে পশ্চিম ফালে মিছৰ সুদান ইৰিট্ৰিয়া আৰু জিবুতি দেশবোৰ আছে আৰু উত্তৰ ফালে সিমাই উপদ্বীপ আকাবা আৰু সুৰেশ নামৰ দুখন উপসাগৰ আছে আৰু দক্ষিণ দিশত বাব এল মাদ্ৰেব প্ৰণালী আৰু এডেন উপসাগৰ আছে লোহিত সাগৰ হৈছে ভাৰত মহাসাগৰৰ এখন উপসাগৰ আৰু ইয়াৰ মাটিকালি হৈছে 4,38,000 বৰ্গ কিলোমিটাৰ আৰু সৰ্বাধিক দৈৰ্ঘ্য হৈছে 2,250 কিলোমিটাৰ আৰু ইয়াৰ গড় গভীৰতা হৈছে 3,040 মিটাৰ আৰু সৰ্বাধিক প্ৰস্থ হৈছে 355 কিলোমিটাৰ আৰু এই সাগৰখনত প্ৰায় 1000 প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী আৰু 200 প্ৰজাতিৰ প্ৰবাল জাতীয় প্ৰাণী বাস কৰে আৰু এই লোহিত সাগৰ মানে ৰেড সি এই লোহিত সাগৰখনলৈ এখনো নদী বৈ অহা নাই আৰু এই অঞ্চলটো চাৰিওফালে মাথো মৰুভূমি অঞ্চলহে দেখা যায় আৰু মৰুভূমি অঞ্চল হোৱাৰ কাৰণে এই অঞ্চলৰ জলবায়ু অতি গৰম হোৱাৰ কাৰণে এই অঞ্চলৰ বাষ্পীভৱন আৰু বায়ু প্ৰবাহৰ ফল অদ্ভুত আৰু এই অদ্ভুত জলপ্ৰবাহৰ বিন্যাসজনিত কাৰণতে লোহিত সাগৰৰ পানী অতি লুণীয়া আৰু এই লুণৰ পৰিমাণ হৈছে 3.8 আৰু সেইবাবে এই পৃথিৱীৰ ভিতৰতে এখন অতি লৱণযুক্ত সাগৰ হিচাপে চিহ্নিত লগতে মই আপোনালোকক এয়া ডলফিন দেখাই আছোঁ এয়া ডলফিন কেনেকৈ খেলি আছে আপোনালোকে চাওক মোৰ পিছফালে এয়া ডলফিন খেলি আছে এই ডলফিনবোৰ হৈছে লোহিত সাগৰত থকা ডলফিন এই ডলফিনবোৰে আমাৰ জাহাজৰ লগে লগে আহি আছে এয়া ডলফিন আৰু লগতে এই সাগৰখনৰ আৰু দুটামান কথা কওঁ এই সাগৰখনে আমাৰ এছিয়া আৰু এয়া ইউৰোপৰ দেশসমূহক পৃথক কৰিছে আৰু এই সাগৰখনৰ দ্বাৰা এয়া নাবিকসকলে বহুতো বেপাৰ বাণিজ্য কৰে এই সাগৰখনক প্ৰধান এটা জলপথ হিচাপে ব্যৱহাৰ কৰে এছিয়া আৰু ইউৰোপৰ দেশসমূহলৈ যাবলৈ ইউৰোপ আমেৰিকা দেশসমূহলৈ যাবলৈ এই জলপথ হিচাপে এই সাগৰখনক ব্যৱহাৰ কৰে এই সাগৰখন হৈছে অতি জনপ্ৰিয় এখন সাগৰ ইয়াকে কৈ আজি এই ভিডিঅ'টো সামৰিছোঁ এয়া সাগৰ বন্ধুসকল আৰু এটা কথা কোৱাই নাই নহয় আপোনালোকক মই যেহেতু আপোনালোকক জানিবলৈ মন নাযায় জানো মই কিমান দিন আহিলোঁ আৰু কিমান দিন যাব লাগিব আৰু ক'ৰ পৰা আহিছোঁ নহয় জানো মই সুদূৰ আমেৰিকা মিয়ামি ফ্লৰিডাৰ পৰা ভাৰতলৈ গৈ আছোঁ আজি 28 দিন আহিলোঁ 28 দিনৰ অন্তত লোহিত সাগৰ পাৰ হৈছোঁ লোহিত সাগৰ পাৰ হওঁতে 6 দিন সময় লাগিল আৰু ইয়াৰ পিছত আৰবিয়ান সাগৰে গৈ আছোঁ আৰবিয়ান সাগৰলৈ সাগৰেদি যাওঁতে আমি ৰেড জোন পাৰ হৈ যাবলগীয়া হৈছে এতিয়া ৰেড জোন মানেনো কি তাক লৈ মই আৰু বেলেগ এটা ভিডিঅ' বনাইছোঁ ইয়াৰ পৰা আৰু ভাৰতলৈ যাওঁতে 5 দিন সময় লাগিব আমাক এয়া আপোনালোকলৈ আৰু এটা অনুৰোধ জনাওঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি মোক উৎসাহ দি থাকিব ইয়াকে কৈ সকলোলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম